ব্লগ বনাইছে আপনি মাংস টাইপ না মাংস কানুবারে কেন গাড়ি মাস্টার তবে নালার নদী म्यांमार पाम সেইটো সাইডে আজি ভিডিঅ ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ এটো হৈছে কানুবাৰী গেট আৰু এতিয়া আমি পাৰমিট ল'ব লাগিব এটা মানুহৰ 50 টকাকে ল'ব নি অৰুণাচলৰ ভিতৰত সোমাই আহিলো আছক হেল্ল' গাইজ ওয়েলকাম বেক টু মাই হিমান্ত ব্লগ চেনেল আৰু আজি লংডিং আহিছোঁ ইয়াৰ পৰা লংডিংলৈ প্ৰায় 20 কিলোমিটাৰ মান আৰু ৰাস্তাৰ কাষতে আছে ৱাটাৰফল এটা পাইছোঁ তো আপোনালোকক দেখাম তো চাওক ৱাটাৰফল কি ধুনীয়া ভিউ চাওক তললৈ ৰাস্তাটো দেখা পাইছে ইয়াৰ পৰা গোটেই পাহাৰ আৰু পাহাৰ দেই কোনটো ঘৰ সেইটো মানুহ বহুত হেৰেঙা ন আমি এই পথাৰখনৰ ফালে যোৱা নাছিলোঁ জানো কিমান ওপৰত উঠি আছো আমি একেবাৰে তল সেইখিনি এয়া হৈছে যিশুৰ মূৰ্তি কিন্তু ওপেনিং কৰা নাই ৰাস্তাৰ কাষে কাষে আছে কাষত মানে যিবিলাক অঞ্চলত বস্তি আছে সেই অঞ্চলবিলাকত যিশুৰ মূৰ্তি বনাইছে কিন্তু ওপেনিং কৰা নাই এতিয়া পালোহি মই লংডিং টাউন আৰু লংডিং ডিষ্ট্ৰিক্টত বিশেষভাৱে ওৱানছো জনগোষ্ঠীৰ লোক বেছিকৈ আছে আৰু চাওক আপোনালোকে এখন আছে লংডিং টাউন এতিয়া হোটেল এখন পাইছোঁ তো ভাত খাব লাগিব ভোক লাগিছে ইমান দূৰ যিহেতু জাৰ্ণি কৰি আহিছোঁ তো আপোনালোকে কেতিয়াবা আহিলে সোমাব পাৰে লংডিং টাউনতে আছে এখন হোটেল এতিয়া আছোঁ মই লংডিং টাউনত আৰু লংডিং ডিষ্ট্ৰিক্টত বেছিকৈ ওৱাংছ ট্ৰাইব আছে আৰু ইয়াৰ পৰা আগলৈ যাম অলপ তাৰপৰা ৱাটাৰফল চাম ককাই এজন আছে আপুনি মাংস টাইপ ন মাংস কানুবারে কেন এইটো ৱাটাৰফল আছে লংডিং টাউনৰ পৰা প্ৰায় 1 কিলোমিটাৰ যাব লাগিব 1 কিলোমিটাৰ গৈ পিনে এইটো ৱাটাৰফল পায়
এইবিলাক ডাৱৰবোৰ পাহাৰ লাগি আছে কি ধুনীয়াকৈ ইয়াত চাওক আপোনালোকে যিখন মানে ডাৱৰ লাগি থকা পাহাৰ দেখিছে সেই পাহাৰখন পাৰ হোৱাৰ পাছতে আমি ম্যানমাৰ পাম চাওক কি সুন্দৰ ডাৱৰখিনি লাগি আছে পাহাৰৰ কাষতে গাইজ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবচোন বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আৰু অসম পালোহি এতিয়া লংডিং গেট এইখন ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব